কেতিয়া আমি প্ৰিপজিশ্যন বাই ব্যৱহাৰ কৰিম আৰু কেতিয়া উইথ ব্যৱহাৰ কৰিম, কেতিয়া বিচাইড ব্যৱহাৰ কৰিম আৰু বিচাইডছ ব্যৱহাৰ কৰিম, এই সকলোবোৰ কথা আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম। হেল্ল' ফ্ৰেণ্ডছ, মই মফিজুৰ ৰহমান, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। প্ৰথমতে আমি দেখিম বাই এণ্ড উইথ। বাই ইয়াৰ অৰ্থ হৈছে দ্বাৰা। কোনো কি হয়, কোনো ব্যক্তিৰ দ্বাৰা বুজালে, কোনো ব্যক্তিৰ দ্বাৰা কাম কৰা বুজালে। যেনেকুৱা দ্য টাইগাৰ ৱাজ কিল্ড বাই কৰ্বেট। আমি জানো জিম কৰ্বেট নামৰ এজন হাণ্টাৰ আছিল। এই হাণ্টাৰে কি কৰিছিল, এটা টাইগাৰ কি কৰিছিল, মাৰিছিল। তো ইয়াৰ আগত যিহেতু ব্যক্তিক বুজাইছে, সেইকাৰণে কি হৈছে, ইয়াৰ আগত বাই হৈছে। ঠিক সেইদৰে উইথ কেতিয়া হ'ব, ব্যক্তিৰ দ্বাৰা কোনো কাম কৰা বুজালে কি হয়, বাই হয়। উইথ হ'ব কোনো বস্তুৰ দ্বাৰা, কোনো বস্তুৰ দ্বাৰা কাম কৰা বুজালে কি হয়, উইথ হয়। যেনেকুৱা দ্য টাইগাৰ ৱাজ কিল্ড বাই কৰ্বেট উইথ এ গান। দ্য টাইগাৰ ৱাজ কিল্ড বাই কৰ্বেট, এইখিনিতো আমি আগৰ চেণ্টেন্সতে পালোঁ বাই, যিহেতু ব্যক্তিৰ আগত বুজাইছে। উইথ এ গান, উইথ কাৰ আগত হৈছে, এ গান, এটা বন্দুকৰ দ্বাৰা কি হৈছিল, মাৰা হৈছিল। সেইকাৰণে তাৰ আগত কি হৈছে, উইথ হৈছে। তো আমি সহজে মনত ৰাখিম কেনেকৈ, যেতিয়া জীৱ পদাৰ্থ হ'ব, আৰু উইথ কেতিয়া হ'ব, যেতিয়া কি হয়, জড় পদাৰ্থ হয়। যেতিয়া কি হয়, জড় পদাৰ্থ হ'লে কি হ'ব, উইথ, জীৱ পদাৰ্থ হ'লে বাই। তো আশা কৰোঁ আপোনালোকে এইখিনি বুজি পাইছে। যদি ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰিব, আৰু নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এতিয়া আমি দেখিম বিচাইড আৰু বিচাইডছ। এটা কথা মই ক'ব খোজোঁ যে আপোনালোকে কি হ'ব, মই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত মোৰ টেলিগ্ৰামৰ চেনেলৰ লিংক দিছোঁ, আপোনালোকে তাত গৈ জইন কৰিব। কিয়নো আমি যেতিয়া কিবা এটা ডিছকাশ্যন থাকে, ধৰক মই কেতিয়া লাইভত আহিম, আপোনালোকৰ কিবা সমস্যা তাত আলোচনা কৰিম, কোনখিনি হয়তো আমাৰ আগতীয়াকৈ পঢ়া উচিত, আপোনালোকৰ প্ৰব্লেমটো বেছি ফেচ কৰি আছে, সেইখিনি কথা আমি তাতে বিনা দ্বিধাই আলোচনা কৰিব পাৰিম। চ' আপোনালোকে কি কৰিব, চেনেলটোত জইন কৰিব, মই ডিছক্ৰিপশ্যনত দি দিছোঁ, যাতে আমাৰ কি হয়, আমাৰ যাতে ইণ্টাৰেকশ্যনটো আৰু সহজ হয়। ইয়াত কি আছে, BESIDE, ইয়াত এক্সট্ৰা আছে কেৱল এছ হে, আৰু নাই। তো এই দুটাৰ আমি যদি অৰ্থ মনত ৰাখোঁ, সহজে আমি মনত ৰাখিব পাৰিম। বিচাইড মানে হৈছে কাষত, ইয়াত কি নাই, এছ নাই, ইয়াৰ অৰ্থ হৈছে কাষত। আৰু বিচাইডছ মানে হৈছে উপৰিও। She sat beside me, তাই মোৰ কাষত কি কৰিছিল, ছেট, বহিছিল। এইটো কি আছে, বিচাইড মানে কাষত অৰ্থ হয়, সেইকাৰণে কি হৈছিল, আমি ইয়াত কি দিছোঁ, বিচাইড দিছোঁ। এতিয়া বিচাইডছ মানে কি, উপৰিও। যেনেকুৱা besides this pen I have another one, এই কলমটোৰ উপৰিও মোৰ আৰু পেন বা কলম আছে। besides this pen, তো এইখিনিত আমাৰ মনত ৰাখিবৰ উপায় হৈছে কি, আমি চাম যে কোনটো কাষত অৰ্থ বুজাইছে আৰু কোনটো উপৰিও অৰ্থ বুজাইছে। যেনেকুৱা beside this pen, এই কলমটোৰ কাষত, তেতিয়া কিন্তু অৰ্থটো নিমিলে। I have another pen, মোৰ আৰু বেলেগ পেন আছে, তো ইয়াৰ অৰ্থ কিন্তু নিমিলে। কিন্তু she sat beside me, তাই কি কৰিছিল, বহিছিল মোৰ উপৰিও বহিছিল নহয়, মোৰ কাষত বহিছিল। তো সেইকাৰণে আমি কি কৰোঁ, এই দুটাৰ আমি ওই অৰ্থটো মনত ৰাখি আমি বাক্যটোৰ অৰ্থৰ লগত মিলাই লিখিব পাৰিম। আৰু বাই আৰু উইথ কি কৰিম, আমি দেখিম যদি জীৱ পদাৰ্থ হৈছে বাই, জড় পদাৰ্থ হ'লে উইথ। তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাইছে।
যদি ভাল পাইছে লাইক আৰু শ্বেয়াৰ কৰিব আৰু নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ দিব পাৰিব। থেংকছ ফৰ ৱাচিং।